নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনাবলৈ লৈছোঁ, যিটো আপোনালোকে সকলোৱে গম পাইছে। আমি কালি আৰু আজি সৰুসজাই ষ্টেডিয়ামত প্ৰেক্টিছ কৰি আছোঁ। কালিৰ পৰা আমি প্ৰেক্টিছ কৰি আছোঁ। তাতে বহুতখিনি কমেণ্ট দিছে বা বহুতখিনি মন্তব্য দাঙি ধৰিছে। মিডিয়া নাইবা যিকোনো ফেচবুক গ্ৰুপত, ছ'চিয়েল মিডিয়াত যিকোনো ধৰণৰ মন্তব্য আমাৰ নাচনীসকলৰ ওপৰত দেখি থকা গৈছে। যিবিলাক আমাৰ নাচনী খাই বৈ শুই থকা ফটো, কিছুমানে মনে মনে ফটো ক্লিক কৰি পেলাই সেইখিনি ভাইৰেল কৰি দিছে। সেইখিনি বহুত বেয়া কাম কৰিছে। আচলতে ইয়াতে এনেকুৱাকৈ কিছুমানে কৈছে যে ছোৱালীবিলাকে খাবলৈ পোৱা নাই, বহুত কষ্টত আছে বা এনেকুৱা কিবাকিবি হৈছে, কিন্তু আচলতে ইয়াতে হৈ আছে কি, সেইখিনি আমি যিখিনি ইয়াত আছোঁ তেওঁলোকে আচলতে গম পাইছোঁ যে ইয়াৰ পৰিস্থিতিটো কেনেকুৱা হৈ আছে। আমাক ইয়াত বহুত ধুনীয়া ব্যৱস্থা দিছে, থাকিবলৈ ধুনীয়া হোটেল দিছে। খোৱা বোৱাত আমি কোনো ধৰণৰ কষ্ট পোৱা নাই। আমি ইয়াতে কোনো ধৰণৰ কষ্ট পোৱা নাই। এতিয়া চাওক, ইমান ধুনীয়াকৈ একদম লাইন পাতি চব আছে। এইফালে বুফে চিষ্টেমত খাদ্য দি থকা হৈছে আৰু কোনেও কষ্ট পোৱা নাই, ধুনীয়াকৈ খাদ্য গ্ৰহণ কৰিছে। আৰু যেতিয়া দুপৰীয়া সময়ত অকণমান ৰেষ্ট পাইছে, তেতিয়া ইয়াতে নাচনীসকলে যিহেতু ধুনীয়াকৈ ফেন চেনৰ ব্যৱস্থা কৰি দিছে, ভাগৰ লগাসকলে ইয়াতে অকণমান ধুনীয়াকৈ শুইছে। আৰু তাকে কিছুমানে একেবাৰে বহুত বহলাই মেলি বহুত কিবাকিবি কৰি দিছে, বহুত খাবলৈ নাই পোৱা, অৱস্থা নাইকিয়া হৈ গৈছে নাচনীয়ে, তাত যোৱাতকৈ ঘৰত থকাই ভাল, এনেকুৱা ধৰণৰ বহুতখিনি মন্তব্য আমি দেখিছোঁ। তাকে আমাৰো বেয়া লাগিছে যে আপোনালোকে কিয় এনেকুৱা ধৰণৰ একো কথাটো ভালকৈ গম নোপোৱাকৈ কিয় এনেকুৱা মন্তব্য কৰি আছে। আমাৰো বেয়া লাগিছে। আমি ইমান কষ্ট কৰি পেলাই দূৰৰ পৰা আহিছোঁ, বা সকলোবিলাক এনেকৈ দূৰৰ পৰা আহি পেলাই কোনোবাই যদি ভাগৰ অকণমান শুইছেও, সেইটোতে কোনোবাই মনে মনে ফটো মাৰি ফটো ক্লিক কৰি পেলাই এনেকুৱা ধৰণৰ ভিডিঅ' নাইবা মিম বনাইছে। যিসকলে মানুহবিলাকে এইবিলাক দেখি পেলাই ঘৰৰ মানুহসকলেও টেনশ্যন লৈছে। আমাৰ ছোৱালীজনী বা আমাৰ ঢুলীয়াটো গৈছে, তেওঁলোকে বা কেনেকৈ আছে তাত, সেইখিনি বহুত দুখজনক হয় কথাটো। গতিকে মই একদম বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকক, নজনাকৈ কোনো ধৰণৰ পষ্ট, কোনো ধৰণৰ ফটো আপোনালোকে ভাইৰেল নকৰে যেন। ইয়াতে কাৰো একো অসুবিধা হোৱা নাই, আমি বহুত ভালকৈ আছোঁ। আমি কাৰো অসুবিধা দেখা নাই তেনেকুৱা। আৰু ডক্টৰ আছে, কাৰোবাৰ কিবা অসুবিধা হ'লে লগে লগে আমাক ট্ৰিটমেণ্ট কৰিছে, নাইবা হস্পিটেললৈ লৈ গৈছে 108ত উঠাই। ধুনীয়াকৈ সকলোখিনি সুবিধা পাইছোঁ। গতিকে আমি ইয়াতে হেপ্পিয়ে সকলো আহি পেলাই। অকণমান কষ্ট হৈছে আৰু কৰিবও লাগিব। তাতে কিছুমানে কৈ আছে যে পইচাৰ কাৰণে গৈছে, আমুক তামুক, তেনেকুৱা নহয়। কিছুমানে নিজে প্ৰাইভেটকৈও আহিছে, পইচা পাতি খৰচ কৰি আহিছে, তেনেকুৱা বহুত মানুহ আছে যিসকলে বাছত অহাও নাই, নাইবা নিজৰ চৰকাৰে আমাক কিমান পইচা দিব সেইটো মেটাৰ নকৰে। আচলতে হয়, পইচাটো দিব, কিন্তু দুখীয়া শ্ৰেণীৰ কিছুমান মানুহ আছে, তেওঁলোকৰ কাৰণে পইচাটো দৰকাৰী। ইমানকেইদিন তেওঁলোকে প্ৰেক্টিছ কৰিছে, কাম বনলৈতো যাব পৰা নাই, তেওঁলোকেতো হাজিৰা কিছুমানে কৰি থকা মানুহ আছে, ক'ৰ পৰা চলিব? পইচা লাগিবই। কিন্তু এইটো নহয় যে পইচাটো মেইন, সেইবুলি আমি কোনেও ক'বলৈ যোৱা নাই। আপোনালোকেও তেনেকুৱা ধৰণৰ মন্তব্য নকৰিব অনুৰোধ কৰিছোঁ, আৰু ভিডিঅ'টো এটা সামৰণি কৰিছোঁ।